পুৰা কমেডি। হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আৰু আজি ভোগালী বিহু। পোনপ্ৰথমতে মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। সকলোকে মংগল হওক আৰু বছৰটি যেন কুশলে যাওক। আৰু ভোগালী বিহু উপলক্ষে আমি আজি আমাৰ এটি ভেড়াঘৰ সাজি উলিয়াইছোঁ, এইটো চাওক। আৰু এতিয়া আমি ভেড়াঘৰৰ সকলো দৃশ্য দেখাম। এই আমাৰ বক্স চক্স আনি ৰেডি কৰিছে। এইটো আমাৰ ডিজে মেন সুমন, বঢ়িয়া ঠাকুৰ। এতিয়া মই আপোনালোকক ভিতৰৰ দৃশ্যটো দেখাম। এইটো আমাৰ হ'ল বিহু ঘৰ। এইটো চাওক, কিবা এটা মজা আছে বিহু ঘৰত। কিন্তু তলত ধুনীয়াকৈ খেৰ পাৰি দিছোঁ, একদম ৰাতি হ'লে শুম। আৰু এইটো আমাৰ বিহু ঘৰ। ব্লগটো একেবাৰে আমি ৰাতিপুৱা বিহু ঘৰ জ্বলোৱালৈকে বনাম আৰু আপোনালোকে শেষলৈকে চাই থাকক। বেছি দীঘলীয়া নকৰোঁ, কিন্তু ইণ্টাৰেষ্টিং ব্লগ হ'ব। ঠাকুৰ, ব্লগটো চাই থাকিবলৈ কোৱা। এই বছ প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট মাৰিব। হেড কমেণ্ট নামাৰিব আৰু একদম। হেল্ল' গাইজ, এতিয়া প্ৰায় 12টা বাজি পাৰ হ'ল আৰু আমি এনেদৰে ইয়াতে জুই ধৰিছোঁ। আৰু ইয়াতে ঠাণ্ডাৰ পৰিছেতো বহুত, জুই পুৱাই পুৱাই ধুনীয়াকৈ ইয়াতে আমি এতিয়া যিহে তোমাৰ চেহেৰা চিনেমাৰে নায়িকা, মৰম লগাই লগাই কৰি দিছা পগলা। পতককৈ মইনা হ'ব কিবা ভুল, ওচৰ চাপি নাহিবা, ওচৰ চাপি নাহিবা। গাইজ, এতিয়া আমাক চাওক। মই এতিয়া আছোঁ দুইতলীয়া বিল্ডিঙত। মানে আমাৰ গাঁৱৰ কেইটামান সৰু সৰু ল'ৰাই, এইকেইটা নয়ন, কণকণ, চিন্তু, সৰু সৰু ল'ৰাকেইটাই মানে আমাৰ গাঁৱতে এনেকৈ দুইতলীয়া সাজি বনাইছে। আৰু একদম ৰাতি এতিয়া প্ৰায় 3টা বাজিল আৰু এতিয়া সিহঁতে এনেকৈ শুই আছে কম্বল চম্বল। গতিকে কি কৰিব আৰু। গতিকে মই এতিয়া আপোনালোকক দেখাই আছোঁ বাহিৰৰ পৰিৱেশটো। এতিয়া আমি চাওক, এয়া দুইতলীয়া বিল্ডিঙত আছে। তলত জুইকুৰা ধৰিছিল, কিন্তু এতিয়া সেই গ'ল। প্ৰায় 3টা বাজিলতো। আৰু এতিয়া আমি দুইতলীয়া বিল্ডিঙত আছোঁ। এই চাওক, শুই আছে। এই মৌচম, এই উঠ উঠ, উঠোৱাৰ টাইম হৈছে। ৰাতিপুৱা বুইটা সেইজনী আকৌ গামোচা বব নাজানে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। এই অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে বহিল মইনা, ৰঙে ৰঙে বহিল। গতিকে আমি ইয়াতে ধুনীয়াকৈ এনজয় কৰি আছো। এই মুণ্ডা দেখো, বঢ়িয়া। এয়া মই ভাই, এইটো দেৱল কলিতা বেংখাই 140টা এতিয়া বনাইছে গাঁৱৰ। এতিয়া মই আপোনালোকক এই দুইতলীয়া বিল্ডিংটো দেখাইছোঁ তলৰ পৰা। বঢ়িয়াকৈ চাব, এইটো চাওক। ঐ বাবু, আর টুপনি লাগছি না? ঐ টুপনি লাগছি না? নাই লাগা? পুরা জোশ। দে দে, আজি রাতিটো থাক, মাঘৰ বিহু।
এই শুনো চাওক কি কৰিছা ই টোপনিত কমাৰ বহাগ বহাগ টোপনি মাৰে নেকি গাড়ী এই গাইছ এতিয়া ৰাতিপুৱাই প্ৰায় 6টা বাজিল আৰু এনেদৰে আমি অকণমান ভেড়া ঘৰতে শুলো যিহেতু গোটেই ৰাতি টোপনি ক্ষতি কৰাটো সহজ নহয় টোপনি লাগিছিল আমাৰ আৰু এতিয়া এনেদৰে গোটেই ৰাতি বক্স বাজিয়ে আছিল কিছু ভক্তিমূলক গীত কিছু বিহু গীত এনেকৈ বজাই বজাই এনেদৰে জুই ধৰি চাওক জুইৰ কাষতে শুই আছে দেৱল ময়ো শুই আছিলোঁ ইয়াতে ভাবিলোঁ ব্লগ এটা বনাওঁ ইয়াতে মই শুই আছিলোঁ আৰু এনেকৈ আপোনালোকে ওপৰত চাওক লাহে লাহে পোহৰ হ'ব ধৰিছে আৰু প্ৰায় 6টা বাজিব 10 মিনিট আছে গাইছ ঠাকুৰে বৰ্তমান শুই আছে আৰু আমি ঠাকুৰক এতিয়া জগাম হ'ব দেই ঠাকুৰ 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 ৰাতিপুৱালটো ঠাকুৰ ৰাতিপুৱালটো আমি এতিয়া মেজি ঘৰ জ্বলামে বা বাহিৰৰ পৰিৱেশটো বহুত ধুনীয়া লাগিছে দেই বা ৰাতিপুৱা হ'ব আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কিছু সময় পিছতে আমি এই আমাৰ বিহু ঘৰটো জ্বলাম এলা ঘৰত ভোজ চোৰ কৰি নিনিবি দেখি লাগে তোক খোজ দিয় যদি দিব পাৰ হাঁহকে এটা লগৰবোৰে চেলাই আছে ছাগলী দুটা শীতল মাছৰ কলঠি বাহু মাছৰ জোল কাটি বাছি ৰান্ধি বাঢ়ি পেটত বজাম ঢোল ভীম কলৰ পাতত খাম খেৰ পাৰি শুম ইজনে সিজনৰে মৰমৰে প্ৰকৃতিৰে